Hello guys, welcome to my new video. আজি আমি কৰিম কি আজি আমি গাম নাৰায়ণী কগজখন। মই ভালকে গাব নাজানো, কিন্তু কাৰণে মোৰ দেউতাই গাব। তো ভিডিওটোক ओम नमो भगवते वासुदेवाय नमः। 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 শুকনিগত অতিশুনা সুভদ্ৰ নাতি বিশ্বৰূপে আহি অংগীকাৰ কৰি আতি দেৱগণে বৰিলা ভৈলন্ত পৰিহিত পৰিলন্ত কাৰ্যত গুৰুৰ বিহিত অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই তাক নষ্ট কৰিবক দিলন্ত পায় নাৰায়ণ কবচ দিলন্ত বাসৱক যাক পায় ইন্দ্ৰভাৱে জিনিলা দৈত্যক পুনুতলিকৰ লক্ষী পায় সুৰপতি কৃষ্ণৰ প্ৰসাদে হবে তৰিলা বিপত্তি হেনহনি পৰীক্ষিতে পুচন্ত শুকত কহিও বাধ গুৰু মহাভাগৱত তুমি মোৰ প্ৰাণবন্ধু নাহি মোৰ আন কৰা এক মোক কৃষ্ণ কথা মধুবান হৰি কথা ৰখে মোৰ নিমজিল চিত মৰাৰ মুখতে যেন ঢালিলা অমৃত নাৰায়ণ কবচক পায় সচিপতি লীলাই দৈত্যক যেনে সাদিলা জয়তী সেই কবচৰ কথা মোক কহি উক চৰণে শৰণবন্ধু উঠাৰি মোক ৰজাৰ বচনে সুখ ভৈলানন্দিত হাকিয়া বুলন্ত শুনা ৰাজা পৰীক্ষিত পুৰোহিত হোৱা বিশ্বৰূপে মহামতী সাৱধানে পুছে হেন বাসৱকপতি নাৰায়ণ কবচক কহিলা হবা এতিয়া তাকো এবাকো সুৰাজা শুনাই কচিতে বিশ্বৰূপে বদতি শুনিও হৰি হয় যদি আকস্মাত আহি মিলে মহাভাৱ হস্তপদে পখালীয়া উত্তৰ মুখে কুশস্তে আচমন কৰি মহাসুখে মূল মন্ত্ৰে অংগনাশ কৰনাশ কৰি সূচী সংযম হোৱা মাধৱক স্মৰি নাৰায়ণ কবচক কৰিলে ধাৰণ অনায়াসে হবগুৰ ভয় নিবাৰণ পদজান উৰুযুগ উদৰ হৃদিত উৰুস্থলে মুখে সিহ যথকমন্বিত প্ৰমোন্নতি অষ্টক্ষৰ মন্ত্ৰ মহাৰংগে নাশ কৰিবে গজনা সেহি অপংগে দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ নাখিবেক আংগুলিৰ পূৰ্বে নিৰন্তৰ হৃদিশিৰ কৰে মতে শিকতা নেতত শৰীৰৰ সন্ধিস্থানে এহি ক্ৰমমত হৰক্ষৰ মন্ত্ৰনাশ কৰি শুদ্ধ মন মকাৰ অক্ষৰে কৰিবেগ দিগবন্ধন আপোনাক ঈশ্বৰস্বৰূপে ধ্যান কৰি এই মন্ত্ৰ উচ্চাৰিবা মাধৱক স্মৰি মূৰ সৰ্ব ৰক্ষা কৰন্তক দেৱ হৰি গুৰুৰ পৃষ্ঠ পাদপদ্মযুগ ধৰি খৰ্গচমৰ শংখগদা বানৰ বাস ধনুধৰি অস্তভোজ জগত নিবাস জলে জলন্তৰ বৰ্ণৰ পাশ সন্তে মুখৰ আসন্তক মৎস্যৰ্বী ভগৱন্তে স্থলেৰ আসন্তক ত্ৰিবিম যেন বামন আকাশতে বিশ্বৰূপে কৰোৰ ৰক্ষণ দুৰ্গম দাৰুণ বন সংকট সংগ্ৰামে মুখ ৰক্ষা কৰন্তক নৰসিংহ ৰামে ৰাখন্তক যজ্ঞৰূপী বৰাই পদত যিটো উদ্ধাৰ লাভ হৈ পলয় জলত পৰশুৰামে ৰাখন্তক গিৰি শিখৰত শ্ৰীৰাম লক্ষ্মণে ৰাখন্তক প্ৰবাসত অভিচৰ মন্ত্ৰজত আন প্ৰমাদত নাৰায়ণে তাত মুখৰ আসন্তক সতত সৰ্বতৰ আসন্তক মুখ নৰকৃপাময় যুগ ভস্তহন্তে ৰাখন্তক দৈত্যক্ষয় কপিলে ৰাখন্তক মুখ কৰ্ম যে বান্ধত খনত কুমাৰে মুখৰ ৰাখন্তক কামত দেৱ হেলনত ৰাখন্তক হয়গ্ৰী কৃষ্ণ পূজা চিত্ৰত ৰাখন্তক সদাশিৱ নৰকত হন্তে ৰাখন্তক কুৰ্মহৰি অপত্য ভোজনে ৰাখন্তক ধনন্দৰী ক্ষুদাতৃষ্ণা লোভ মুখ শী তুষ্ণ যত ইষ বিশ্বৰে মুখৰ ৰাখন্তক সতত যজ্ঞ ৰাখন্তক মুখ লোক কলংকত বলভদ্ৰে ৰাখন্তক দুৰ্ঘট কালত অনন্ত ৰাখন্তক মুখ সৰ্পৰ বিঘত ভগৱন্ত ব্যাসে ৰাখন্তক অজ্ঞানত বুদ্ধে ৰাখন্তক পাখণ্ডৰ বিবাদত কল্কি ৰাখন্তক কলিমল পাতকত প্ৰভাতত গদাধৰী ৰাখন্তক কেশৱে ধনুধৰী গোবিন্দে ৰাখন্তক আসাংগে পূৰ্বাহান্তে ৰাখন্তক শক্তিধৰী নাৰায়ণে চক্ৰধৰী বিষ্ণুৱে ৰাখন্তক মধ্যদিনা অপৰন্তে মধ্যৰূপ ধৰি গুৰুধনু হায়াহান্তে মাধমে মুখ ৰাখন্তক পুনু সন্ধ্যাকালে শিকি শেষে ৰাখন্তক মুখ অৰ্ধৰতে কালে পদ্ম লাভে ৰাখন্তক পাঁচ ৰাত্ৰি ৰাখন্তক শ্ৰী বৎসলাংচম প্ৰত্যক্ষ কালত খৰ্গৰ ধৰি জৰদন উভয় সন্ধ্যাত ৰাখন্তক দামোদৰে ভগৱন্ত কালমূৰ্তি জিতে বিশেষৰে পলয় অগণী সমচক্ন তীক্ষ্ণ ধাৰ মাধৱৰ আদেশে ভূমিৰ নিয়ন্ত্ৰণ দহিও মোৰ শত্ৰুসেনে যত শুকান বনক বনি দহে জনমত সেই কৰ্মটিকী গদা মাধৱৰ প্ৰিয়া গোবিন্দ দাস বুলি কৰি দয়া ব্ৰজতো অধিক দিয় দেখে বিভিত জৈখ ৰাক্ষক আদি যত কৰা চুন্নপিত সেই পাঞ্চজন্য মাধৱৰ প্ৰিয় শংখ মোৰো শত্ৰুগণৰ লগাই হৃদংক প্ৰেত ভিকাস ঘোষ জৈখ ৰাক্ষকক চন্দনাত কৰি খেদায় দৃঢ় শুনিও নন্দ সৰ্গ বৰ তীক্ষ্ণ ধাৰ প্ৰভুৰ আদেশে শত্ৰু চেদিও আমাৰ সেই হত চন্দ্ৰচন্দ্ৰ প্ৰিয় মাধৱৰ থাকিও চত্ৰু ছয় শত্ৰুকত কৰ দুষ্ট গ্ৰহগণ সন্তে মিলে যিটো ভয় সৰ্পব্যাগে ভূতাদিত যিটো ভয় হয় শ্ৰীকৃষ্ণ নামৰূপ অস্তৰ কীৰ্তনে সবেৰিষ্ট নষ্টমৰ শংকয় তীক্ষণে বেদময় গৰুৰৰ কৃষ্ণমুখ যান সমস্ত দুখবোৰ মোক কৰা পৰিত্ৰাণ আপোনাৰ নামে বিশ্বহেন ভগৱন্তে ৰক্ষা কৰন্তক মোক মহাদুখন্তে মাধৱৰ নামৰূপ আয়ত বাহন পাৰিষদ গণৰে জাতক বাহন মোৰ প্ৰাণ বুদ্ধিমন ইন্দ্ৰগণ যত ইষবক ৰাখিও সৰ্প আপাৰত স্থল সোমাপানী যত আছে সংসাৰত ঈশ্বৰে হেবে হৈ যেবে আছে স্বৰূপতে এই সত্যে মোৰ যত উপদক মানে সবে নষ্ট হওক কৃষ্ণ নাম সুমৰণে যেবে স্বৰূপতে এক নিৰ্বিকল্পে হৰি মায়াৰে ফুকন আদি ৰূপ আছে ধৰি সেই সত্যে সৰ্বজ্ঞ ঈশ্বৰে হাত মুখ সৰ্বস্থানে সৰ্বকালে ৰক্ষা কৰন্তক অৰ্ধে দশ দিশে বেহাই অভ্যন্তৰে পুনু নৰসিংহে ৰাখন্তক নিৰন্তৰে যাৰ নাদে লোকৰ গুচাই লাভে ভয় নিস্তেজে সবাহত তেজ কলে ক্ষয়
বিশ্বৰূপী পদ্ধতি শুনি হৰি হয় এহি দিব্যনাৰায়ণ কবচত দুৰ্জয় কহিও তোমাক আগ ধৰিয়া হিৰিখে জানিবাহে প্ৰাসে দৈত্যক নিৰিখে এহি কবচক যিটো কৰিয়ে ধাৰণ যাক যাক প্ৰতি কৰি চকুৱে দৰ্শন চৰণে বা কটাচিত পৰশ কৰে সিওজন হৰিজনে ভয় মুক্ত হয় ৰাজভয় বৈৰিভয় গ্ৰহভয় যত আদি বেদি আদি যত আছে অংকাৰত কিছুৱে নাপায় তাক জানিবা নিশ্চয় এহি মহাবিদ্যাই হৃদয় ধৰে পূৰ্বে এক আছিল কৈকিক নামে ঋষি তেহু মহাবিদ্যায়টো ধৰিলে হিৰিখি মৰুভূমি মাজে দেহু প্ৰাণক চাৰিলা বিদ্যাৰ বহৰ আছে মুকুতি লভিলা একদিনে চিত্ৰত গন্ধৰ্বৰ প্ৰতি অপেশ্বৰী গণভূমি ৰথে কৰে গতি কৈকিকৰ অস্থিচয় যত আছে পুৰি তাহাৰ ওপৰে গলে দিব্যৰাতি চৰি সেহি দুখে পুণ্যাক্ষয় ভৈলা সেহি কালে ৰথ সময় অধমুখে পৰিলা নিধানে পৃথিৱীতে পৰি দুখে কৰে হাহাকাৰ কোন দুখে হেনগতি ভৈলা কোৱা আমাৰ পাছে বাল্য শিলা দেখি সকলে কহিলা বৈষ্ণৱৰ অস্থিৰ ওপৰে উৰি গলা আৰু তজুৰত নচলিব স্বৰ্গপদ দেখা বৈষ্ণৱৰ কেনে তেজৰ সামৰ্থ্য এবেহেনে কৰা অস্থিচয় তুলিলে সৰস্বতী জলনীয় আপুনি লগোৱা তেৱেহে সেই পুণ্যটো পাপ হবে হয় এহি ৰথে চলি যাবা স্বৰ্গৰ নিলয় শুনি চিত্ৰ উঠে বাল্যশিলৰ বচন কিৰে তুলি লৈলা বৈষ্ণৱৰ অস্থিধন ভক্তিভাৱে লগাই সৰস্বতীয়ে জলত পৰম বিস্ময় তাক মিলিলা মনত পাছে স্নান কৰি সেই পবিত্ৰ জলত স্বৰ্গে লৰি গলা চৰি দিব্যমানত সুপনিগত তিহুনা অভিমান্যৰ সুত নাৰায়ণ কবচৰ মহিমা অদ্ভুত যিটো ইটো কবচক শুনে এক মন যদি বাহাদৰভাৱে কৰে ধাৰণ তাহাংক সমস্ত প্ৰাণী কৰে বন্ধন সকলো ভয় তিথি ভয়ে মোচন বিশ্বৰবে ব্ৰাহ্মণৰ সন্তে মহামতী এহি মহাবিদ্যাক জানিয়া সুৰপতি অসুৰ সবক যিনি ঘূৰ সমৰত তৈলোকৰ লক্ষীক ভঞ্জিলা অব্যাহত এইটো কথা আহিমানে ভৈলা সমাপতি মহেন্দ্ৰৰ আগে বিশ্বৰ নিগদিতি কৃষ্ণৰ কিংকৰে কহে এৰা নকাম পাতকা চাৰকটিকি ভোলা ৰাম ৰাম কৃষ্ণৰ কিংকৰে কহে এৰা নকাম পাতকা চাৰকটিকি ভোলা ৰাম ৰাম কৃষ্ণৰ কিংকৰে কহে এৰা নকাম পাতকা চাৰকটিকি ভোলা ৰাম ৰাম কৃষ্ণৰ কিংকৰে কহে এৰা নকাম পাতকা চাৰকটিকি ভোলা ৰাম ৰাম সো ফ্ৰেণ্ডছ কেনেকুৱা লাগিল আপোনাৰ ভিডিঅ'টো তো এইটো আছিল ফাৰ্ষ্ট আমাৰ লাগিল ক'ব কমেণ্টছত আৰু এইটো পাৰিলে এই কবচখন আপুনি দিনত একবাৰ হ'লেও গাব মনটো একদম শান্ত হৈ যায় আৰু চাফা হৈ যায় পুৰা তো আপুনি ট্ৰাই কৰিব এইখন গোৱাৰ পাৰিলে গাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটোক পাঞ্চ কৰি দিব তাকে আমাৰ সব ভিডিঅ' নতুন নটিফিকেশ্যনবিলাক আপোনাৰ তাত যায় থ্যাংকস ফৰ ওয়াচিং বাই বাই